অস্তো মহাময়ে শ্রীপীঠে সৌরপতিতে যশং দেহি বিদ্যা দেহি আয়ু দেহি নমস্তুতে কল্যাণমস্তু। ওঠা ওঠা বাসা, এই যে তোমাকে নিজ নিজ আসন গ্রহণ করে তোমাকে ভালো মই দিব শ্লোক মোরে মনত ভালদৰে ৰাখিছানে? ভালো ৰব। তুমি কোৱাচোন। এই কথাটাকে বাৰু কোনে কৈছে? বিশ্বমিত্ৰই। বাৰু ৰ'বই বাৰু তুমি কোৱাচোন, মহৰ্ষি বিশ্বমিত্ৰই এই কথাষাৰ কেতিয়া কৈছিল? এই আমাৰ ৰামায়ণৰ কোন কাণ্ডৰ কথা? যেহেতু তোমালোক ক্ষত্ৰিয়ৰ অনুদ্ধ, সেইবাবে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশল জনাটো তোমালোকৰ বাবে অতিকে প্ৰয়োজন। আৰু সেইবাবে তোমালোকক অতদিনে মই ভিন্ন ভিন্ন যুদ্ধৰে কৌশলসমূহ দেখুৱাই আহিছোঁ। আৰু সেই হেতু আজি তোমালোকে পৰীক্ষা আজি তোমালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। পৰীক্ষা মানে এতিয়া তোমালোকে মই তোমালোকক শিকোৱা ধনবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰাচোন।
লাগিছা মোৰ বিশ্বাস বাচাব তোমাৰ কৈ পৰিমা এই জগতৰে একো জন্মে মহাজিদ্ধা তোমালোকে কুটিৰত গৈ খন্তে বিশ্ৰাম কৰা রঘুমণি শ্রী রামচন্দ্র রক্ত জানে